আচ্ছা, আপোনালোকে স্কিমটোৰ পৰা পানী পাইছেনে? খেতি কৰেনে আপোনালোকে? আপোনালোকে কোনটো ছিজনত খেতি কৰে? আজি কঠীয়া আলি চালি দিয়ে এইটো 12 মাহে পানী দিয়ে নে স্কিমটো? 12 মাহে ইয়াত 12 মাহে। আপোনালোকে কি কি খেতি কৰে? অকল ধান খেতি আৰু সৰিয়হ খেতি? আৰু আপোনালোকে এই পানীটো তামোল গছত দিয়ে নেকি? তামোল গছত নিদিয়ে। আৰু কিহত কিহত ইউজ কৰে? ধান খেতি আৰু সৰিয়হ।